সেই ফটোকপি চাই পেলাই সকলোৱে গমেই পাইছে চাগে কাৰ কথা ক'বলৈ বিচাৰিছোঁ। আৰু সেইকেইদিন ইনষ্টাগ্ৰামত সেই ইয়াৰ যিটো ভিডিঅ' হয় ন বহুত ট্ৰেণ্ডিঙত চলি আছে, তো সেইটোৰ ওপৰতে এটা ভিডিঅ' বনাইছোঁ। আৰু মোৰ লাইফটো ন সেইটোৰ লগতে অকণমান ৰিলেটেড হয়। সেই মানুহজনে দিন ৰাত কষ্ট কৰি আনৰ পৰা পইচা ধাৰ কৰি নিজৰ ৱাইফক পঢ়ায় আৰু SDM বনালে, কিন্তু শেষত কি হ'ল, ৱাইফজনীয়ে SDM হোৱাৰ পাছত নিজৰ হাজবেণ্ডক এৰি দিলে। এইটোৱে হয় আজিকালি ভাল পোৱাৰ সত্যতা। মোৰ কাহিনীও একেই, মাত্ৰ মই তাইক বিয়াহে পতা নাছিলোঁ। ছেম কাহিনী সেইজনৰ দৰে। মই কৈছিলোঁ ন যে এজনী ছোৱালীয়ে তোমাক তেতিয়ালৈকে পাগলৰ দৰে ভাল পাব যেতিয়ালৈকে তোমাতকৈ বেষ্ট এজন নাপায়, আৰু যেতিয়া পাব ন তেতিয়া এই ভলুকা বান্ধি গুচি যাব। ল'ৰা কিছুমানো কম নহয়, ছোৱালী বেষ্ট ফ্ৰেণ্ড বনায়। যেতিয়া ৰিলেশ্যনশ্বিপত অলপ কাজিয়া হয় ন তেতিয়া চান্স লয় যে কেনেকৈ তাহাঁতৰ মাজত ব্ৰেকআপ কৰাম আৰু তাইৰ লগত ৰিলেশ্যনশ্বিপত আহিব পাৰোঁ। সেই ল'ৰাবোৰ ন 1 নম্বৰ চুতীয়া হয়, বেহেন চুত হয়। হিচাপ তোৰো হ'ব, মই নকৰোঁ, ভগৱানে কৰিব। মাত্ৰ অপেক্ষা কৰ সেই দিনটোলৈ। মাত্ৰ 2 দিনৰ চিনাকি, 2 বছৰৰ সম্পৰ্ক শেষ হৈ গৈছে সেই চুতীয়াবোৰৰ বাবে। আৰু তয়ো ল'ৰা বেষ্ট ফ্ৰেণ্ড নপতা হ'লে ন আজি চব ঠিকেই থাকিলেহেঁতেন। তই ছোৱালী হয় সেইকাৰণে বেয়া ৱৰ্ড ইউজ নকৰোঁ, সন্মান কৰোঁ, কিন্তু ছোৱালীক ন একেবাৰে মই বিশ্বাস কৰিবলৈ এৰি দিলোঁ। বেহেন চুত চব মিছা হয়, একো সঁচা প্ৰেম নাই এই পৃথিৱীত। সেই প্ৰেমৰ ওপৰত আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ।